দম আছে যদি চ্যালেঞ্জ কৰিছো আপোনালোক মায়াবিনী তো অলপ শুনিছো এইটো গানটো হৰিবল ৰচনা যে গানটো মনত নাই মায়াবিনী দুচকু ৰাতি নমস্কাৰ জয় আই অসম আপোনালোকে প্ৰথমতে এইটো ভিডিঅ'টো চাই লওক জুলি বেগম মায়াবিনী তো অলপ শুনিছো মনত নাথাকে আৰু ৰহুল আমিন আমাৰ গান এইটোই ভাল যে হৰিবল ৰচনা যে এইটো গানটো হৰিবল ৰচনা যে এইটো গানটো আমাৰ ভাল লাগে গানটো মনত নাই চাইছে সো কেইটামান মানুহে জুবিনদাৰ গান গাব পৰা নাই সমাধি ক্ষেত্ৰত গৈছে গান গাব পৰা নাই মনত নাই গান কেইটামান জুবিনদাৰ গানবোৰ মনত নাই গাব পৰা নাই মই যেনবা ধৰিছো তেখেতে গান গাবলৈ নাজানে হেবুৰি আপোনালোকে কেনেকৈ ক'ব পাৰে সন্দেহজনৰ লোক বুলি ক'ব পাৰে এইটো পোষ্টটো মই দি আছো এইটো চাকচোন আপোনালোকে এবাৰ পঢ়ি চাওক নিউজ চেনেলৰ নাম হ'ল প্ৰটেল নিউজ হয় কাৰেণ্ট ট্ৰেণ্ড আছাম ঠিক আছে ইয়াতে কি লিখিছে চাওক জুবিন ক্ষেত্ৰ ভৰিছে সন্দেহজনক লোকেৰে এওঁলোকৰ মনত নাই জুবিন গাৰ্গৰ গান মায়াবিনীৰ বাহিৰে এওঁলোকে জুবিন গাৰ্গৰ আন গীত শুনা নাই প্ৰশ্ন হৈছে জুবিন ক্ষেত্ৰলৈ ক'ৰ পৰা কি উদ্দেশ্য লৈ আহিছে সন্দেহজনক লোক ডাইৰেক্ট সন্দেহজনক লোক বুলি কৈ দিছে চাইছেনে ডাইৰেক্ট ইয়াতে কোনো ইনডাইৰেক্ট কথা নাই ডাইৰেক্ট কৈ দিছে এইটো লিখিছে সিহঁতে এইটো কেপশ্যনত লিখিছে এনেকৈ ধুনীয়াকৈ লিখি থৈ দিছে আৰু সন্দেহজনক বুলি কৈছে ডাইৰেক্ট আপোনালোকে সন্দেহজনক ক'ৰ পৰা কেনেকৈ ক'লে আপোনালোক কোনটো প্ৰুফত কৈছে জুবিনদাৰ গান গাব পৰা নাই কাৰণ আপোনালোকে এখেতসকলক সন্দেহজনক বুলি কেনেকৈ ক'ব পাৰিলে আপোনালোকে কিবা প্ৰুফ আছে আপোনালোকৰ টুপি পিন্ধিছে কিবা জুলি বেগম বুলি কৈছে মুছলিম মানুহ গম পাইছে আৰু সন্দেহজনক সোমাই দিলে তেনেহ'লে ঠিক আছে এখেতসকলে যদি সন্দেহজনক হয় সন্দেহজনক মই বুলি ভাবিলোঁ আপোনালোকৰ কথাত তেনে এইটো ভিডিঅ' চাওক এইটো ভিডিঅ'ত কি ক'ব মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা গোপনে আহি তুমি যে মোৰ মৰম যোনে কি কয় এনেকৈ কৈ থাকে যে ৰূপজ্যোতি কৰ্মীক কি ক'ব আপোনালোকৰ অকাত আছে দম আছে আপোনালোকৰ কাৰেণ্ট আপোনাৰ এইটো চেনেলৰ নাম কি আছিলে কাৰেণ্ট ট্ৰেণ্ড আছাম আপোনালোকৰ দম আছে যদি চেলেঞ্জ কৰিছোঁ আপোনালোকে আপোনাৰ ৰূপজ্যোতি কৰ্মীক কৈ দেখুৱাওক আপোনালোকে চেলেঞ্জ দিছোঁ আপোনালোকে কৈ দেখুৱাওক তেখেত ৰূপজ্যোতি কৰ্মী সন্দেহজনক বুলি কৈ দেখুৱাওক আপোনালোকে ৰূপজ্যোতি কৰ্মীয়েতো মায়াবিনী গানটো গাব জানা নাই ন সিহঁতো জুবিনদাৰ গান গাব নোৱাৰিলে আপোনালোকৰ হিম্মত আছে যদি আপোনালোকে কৈ দেখুৱাওক ৰূপজ্যোতি কৰ্মীক কৈ দেখুৱাওক যিহেতু এই সন্দেহজনক হয় বুলি মেমে কৰি থাকে যে সন্দেহজনক বুলি কৈ দিয়ক দম নাই আপোনালোকৰ সাংবাদিকতাক সন্দেহ হৈ আছে গোটেই অসমবাসীয়ে সন্দেহ কৰি আছে আপোনালোকৰ সাংবাদিকতা কৰি আছে আপোনালোকে জুবিনদা হিন্দু মুছলিম কোনো ধৰ্মৰ ভেদাভেদ কৰা নাছিলে জনাৰ পাছতো আপোনালোকে এনেকুৱা নিউজ আপোনালোকৰ ব্ৰেইনত সোমাইছে এইটো কেনেকৈ না কোনোবাক আপোনালোক কৈছে এনেকৈ নিউজটো কৰ ব্ৰেইনত কেনেকৈ সোমাল আপোনালোকে এনেকৈ নিউজটো কৰিব লাগিব এইটো টপিকত নিউজটো বজাব লাগিব আপোনালোকে জুবিন ক্ষেত্ৰত গৈ বেলেগ কথা নাই আৰু আপোনালোকে জুবিনদাৰ গান গাব দিছে এই টুপি পিন্ধা মানুহবোৰ দেখিছে কাৰণে মুছলিম মানুহ দেখিব পাৰিছে কাৰণে জুবিনদাক অকল গানৰ কাৰণে মানুহে ভাল পোৱা নাই জুবিনদাৰ বহুত ক্ষেত্ৰত বহুত কাৰণ জুবিনদাক ভাল পাইছে গোটেই অসমৰ ৰাইজে জুবিনদাৰ ভাল কৰ্মৰ কাৰণে জুবিনদাক ভাল পাইছে কি কৰ্ম আছে সেইবোৰ গোটেই অসমবাসীয়ে জানে গোটেই ইণ্ডিয়াৰ মানুহে জানে আপোনালোকে পাহৰিব পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপুনি লিখি দিলে নহ'ব এইবোৰ আপোনাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পিনে আপোনাৰ মানুহৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে সেইবোৰত আপোনালোকে জুবিনদা সেইবোৰ আপোনালোকে ভাল নাপাব কেতিয়াও কাকো নিবিচাৰে এনেকুৱা বিচাৰে নাছিল এনেকুৱা অসম নেক্সট টাইম এনেকুৱা নকৰিব আপোনালোকে ভাবিছে এনেকৈ নিউজ কৰিম আৰু জুবিন ক্ষেত্ৰলৈ মানুহবোৰ অহা বন্ধ হৈ যাওক নেকি কেতিয়াও বন্ধ নহয় গান গাব নাজানিলেও তালৈ যাব গান গাব জানিলেও তালৈ যাব আপোনালোকে বন্ধ কৰাব নোৱাৰে জুবিন ক্ষেত্ৰত তাতে যাবলৈ বহুত বেয়া কৰিছে এইটো কাম কাক হেপি কৰিবৰ কাৰণে কৰিছে এইবোৰ নাপায় এইটো কৰিব নাপায় জুবিনদা এতিয়ালৈকে ন্যায় পোৱা নাই আৰু আপোনালোকে টপিকবোৰ চেঞ্জ কিয় কৰাই আছে এটা টপিকত থাকক না জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো টপিকত কিয় নাথাকে আপোনালোকে